নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এনে এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি অকণমান ওলাই যাবলৈ লৈছোঁ, অলপমান বজাৰ কৰিবলগীয়া আছে, তাকে অলপ বজাৰ কৰি আহোঁগৈ আৰু মামনকো অকণমান উলিয়াই লৈ যাওঁ। যিহেতু দিনটো সোমাই থাকে, বাপেক আহিলে অকণমান ওলাই যাবলৈ তাই ইচ্ছা কৰে, উলিয়াই লৈ যাওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। এইফালে আমি ওলাই মেলি ৰেডি হ'লোঁ, মামনে ককাকক লগ ধৰি আছে। আমি কি কিনিম আজি টাউনত? কি কিনিবা? হা, কি কিনিবা? আমি ওলাই পেলাই আহিলোঁ। বাপেকে তাইৰ কাৰণে হেলমেটটো পিন্ধিব নোৱাৰে, এয়া তাই মানে এনেকৈ ডিঙিতে ধৰি উঠি যায় যে, সেইটো কাৰণে হেলমেটটো পিন্ধিলে তাই অলপ মাথাত দুখ পাব বুলি মানে বাপেক হেলমেট পিন্ধিব নোৱাৰে। তাইক যিমান ক'লেও বহি নাযায়, এনেকৈয়ে উঠি যায়। তাইক মই হাই দিব কৈছিলোঁ, তাই হাই নিদিলে। এইফালে আমি মল পালোঁহি। এয়া দেখিছেনে কাপোৰবিলাক, সৰু ল'ৰা ছোৱালীয়ে সকলো কাপোৰবিলাক দেখিলে যে গোটেইবিলাক উঠাই লৈ যাম এনেকুৱা লাগে। কি কৰিব, আমাৰ নিচিনা সাধাৰণ মানুহবিলাকৰ কাৰণে বহুত অসুবিধা হয় নাই? এটা বস্তু কিনিলে এটা বস্তু ল'বলৈ মানে বহুত বেয়া চিন্তা কৰিব লাগে, কিন্তু চায়ো ভাল লাগে চাবলৈ। মইতো বহুত এনেকৈ চাই মেলিয়ে আহোঁ আৰু লওঁ কিছুমান যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনিতো লওঁৱেই, আৰু মানে এনেও এপাক চাই মেলি আহোঁ, ভাল লাগে আৰু। তাৰপিছত আৰু এইফালে তাইলৈ কাপোৰ ল'লোঁ, লোৱাৰ পিছত আৰু পানী ফ্লাক্স এটা মানে খুব দৰকাৰ হৈ আছিলে মানে, আৰু বেছি দিনৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰে যে, সেইটো কাৰণে আকৌ এটা ফ্লাক্স ল'ম বুলি ওপৰলৈ উঠি আহিছোঁ। আমাৰ মাইকী মানুহবিলাকৰ যে বাচন বৰ্তনবিলাকলৈ ইমান চখ ন? বিহু হওক, পূজা হওক, কিবা কিবি এটা উৎসৱ আহিলে সকলোৱে ঘৰত বাচন বৰ্তন, নতুন নতুন বাচন বৰ্তনবিলাক ল'বলৈ ইচ্ছা কৰে। চেম তেনেকুৱা মোৰো হয়। এইফালে তাইৰ ফ্লাক্সটো লৈ ল'লোঁ,